ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জু নামৰ পাঠটোৰ কিছু অংশ আলোচনা কৰিলোঁ। সেই পাঠটোৰ প্ৰতিস্থাপন পদ্ধতি, বজ্ৰগুণন পদ্ধতি আৰু অপনয়ন পদ্ধতি সেই তিনিওটা পদ্ধতিৰে কিদৰে এযোৰ সমীকৰণৰ সমাধান নিৰ্ণয় কৰিব পাৰি আমি শিকিলোঁ। আজি আহাচোন আমি তেনেকুৱা সমীকৰণ এযোৰ লৈখিক পদ্ধতিৰে কিদৰে সমাধান উলিয়াব পাৰি চাওঁ। অৰ্থাৎ লেখ অংকন কৰি তেনেকুৱা এযোৰ সমীকৰণৰ সমাধান কিদৰে নিৰ্ণয় কৰিব পাৰি আমি তাকে চাওঁ আহা। আৰু সেইটো চাবৰ কাৰণে আমি এই সমীকৰণযোৰ লৈছোঁ। এই সমীকৰণযোৰৰ সমাধান আমি লৈখিক পদ্ধতিৰে অৰ্থাৎ লেখ অংকন কৰি নিৰ্ণয় কৰি চাম আৰু পদ্ধতিটোৰ বিষয়ে বুজি ল'ম। এতিয়া নামটোতে ওলাই আছে লৈখিক পদ্ধতি। আমি লেখ অংকন কৰিব লাগিব। কাৰ লেখ অংকন কৰিম? আমি এই দুয়োটা সমীকৰণৰে আমি লেখ অংকন কৰিম। গতিকে প্ৰথমতে আমি এই সমীকৰণটোৰ লেখ অংকন কৰোঁ। লেখ অংকন কৰিবলৈ হ'লে আমাক কি লাগিব? এটা সমীকৰণৰ লেখ অংকন কৰিবলৈ হ'লে আমাক সেই সমীকৰণটোৰ অতি কমেও দুটা সমাধান লাগিব, নহয়নে? এতিয়া ইয়াৰ সমাধান দুটা আমি উলিয়াই লওঁ। ইয়াৰ দুটা সমাধান উলিয়াই লওঁ। এতিয়া চোৱা, এটা সমীকৰণৰ অসংখ্য সমাধান থাকে বুলি আমি শিকিছিলোঁ। এতিয়া এটা সমীকৰণৰ সমাধান আমি বেলেগ বেলেগ ধৰণেৰে আমি উলিয়াব পাৰোঁ, নহয়নে? আমি সমীকৰণটো যদি সৰল হয় আমি নিৰীক্ষণ কৰিয়ে উলিয়াব পাৰোঁ। এতিয়া মই ইয়াত নিৰীক্ষণ কৰি পেলাই সমাধান উলিয়াম। তোমালোকে যদি সমীকৰণটো অলপ জটিল হয় নিজে যি ধৰণে পাৰা সেই ধৰণেই সমাধান উলিয়ালে হৈ যাব। এতিয়া ইয়াত চোৱা, এইটো একেবাৰে সহজ সমীকৰণ নহয়নে? x আৰু y যোগ কৰিলে হয় 7। গতিকে x আৰু y মান দুটা আমি এনেদৰে ল'ব লাগে যাতে সিহঁতৰ যোগফলটো 7 হয়। x ৰ জেগাত আমি লৈছোঁ 4। তেনেহ'লে y জেগাত আমি কিমান ল'ব লাগিব যাতে দুইটা লগ লাগি 7 হয়? y জেগাত আমি কিমান? 3 ল'ব লাগিব, নহয়নে? তেতিয়া 4 3 7 হ'ব। তেনেকৈ আমি আৰু এটা সমাধান লিখোঁ। x ৰ জেগাত যদি আমি 6 লওঁ, y কিমান হ'ব লাগিব? 6 লগত কিমান যোগ কৰিলে 7 পাম আমি? 1 হ'ব লাগিব, নহয়নে? 6,7। মনত ৰাখিবা, আমাক মুঠতে দুটা সমাধান লাগে। আমি কি ধৰণেৰে উলিয়াওঁ সেইটো আমাৰ নিজৰ কথা। ইয়াত মই এনেকৈ উলিয়াইছোঁ যে এনেকেই উলিয়াব লাগিব বুলি কোনো কথা নাই। মুঠতে আমাক দুটা সমাধান লাগে। আমি সেই সমাধান দুটা যেনেকৈ উলিয়াওঁ আমাৰ নিজৰ কথা। ঠিক আছে? এতিয়া ইয়াৰ দুটা সমাধান আমি উলিয়াওঁ। চোৱা, এতিয়া x ৰ পৰা y বিয়োগ কৰিলে হয় 3, হয়নে? গতিকে আমি সমাধান দুটা কি ল'ব পাৰিম? দুইটাই বিয়োগফলটো হ'ব লাগিব 3। x ৰ জেগাত যদি 4 হয়, y কিমান হ'ব লাগিব? 1 হ'ব লাগিব, হয়নে? তেতিয়াহে আমাৰ 4 আৰু 4ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম? 3 পাম। x ৰ ঠাইত যদি আমি লওঁ 6, y ঠাইত আমি কিমান ল'ব লাগিব? 6ৰ পৰা কিমান বিয়োগ কৰিলে 3 পাম? 3 ল'ব লাগিব, নহয়নে? সেইটো। গতিকে ইয়াৰ দুটা সমাধান হৈ গ'ল 4,1 আৰু 6,3। এতিয়া আমি এই দুয়োটা সমীকৰণৰে দুটা সমাধান উলিয়ালোঁ, নহয়নে? এতিয়া আমি ইয়াৰ লেখ অংকন কৰিবলৈ হ'লে এই সমাধান দুটা বিন্দু হিচাপে লেখ কাগজত আমি বহুৱাব লাগিব। তেনেকৈ ইয়াৰ লেখ অংকন কৰিবলৈ হ'লে এই সমাধান দুটা বিন্দু হিচাপে আমি লেখ কাগজত বহুৱাব লাগিব। এতিয়া আমাৰ কাম হ'ল তেনেহ'লে এই বিন্দুকেইটা লেখ কাগজত বহুওৱা আৰু ইয়াৰ লেখ অংকন কৰা। এতিয়া তেনেহ'লে লেখ কাগজত বিন্দুকেইটা কেনেকৈ বহুৱাই কেনেকৈ লেখ অংকন কৰে আমি আলোচনা কৰিছিলোঁ নৱম শ্ৰেণীত। তথাপিতো মই তোমালোকক অলপ মনত পেলাই দিম। লেখ অংকন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? দুডাল অক্ষৰেখা আঁকিব লাগিব, নহয়নে? এতিয়া মই তেনেহ'লে অক্ষৰেখাডাল আঁকি লওঁ। এতিয়া চোৱা, মই অক্ষৰেখাডাল আঁকি ল'লোঁ, হয়নে? এইডালক অনুভূমিকডালক মানে পথালিকৈ থকাডালক কি বুলি কয়? এইডালক x অক্ষ বুলি কয়। তাৰপৰা থিয়ডালক কি বুলি কয়? y অক্ষ বুলি কয়, হয়নে? এতিয়া আমি এই অক্ষৰেখাডাল প্ৰকৃততে কি? সংখ্যা ৰেখা হয়, নহয়নে? এতিয়া ইয়াত আমি সংখ্যাবোৰ নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে আমি বহুৱাই ল'ব লাগিব, সংখ্যাবোৰ দেখুৱাই ল'ব লাগিব।
এতিয়া আমি সেই কিমান আঁতৰে 1 2 3 4 এনেকৈ লিখিম সেইটো সম্পূৰ্ণ আমাৰ সুবিধা অনুযায়ী আমি লিখিব পাৰিম এতিয়া আমি বিন্দুকেইটা চাই ল'ব লাগে বিন্দুকেইটা আমাৰ আটাইতকৈ বেছি কিমান আছে 6 আছে গতিকে তাত আমি দাগখিনি এনেদৰে দিব লাগে যাতে আমাৰ এই 6টো আমি বহুৱাব পাৰোঁ আৰু একদম কমকেও দিব নালাগে যাতে আমাৰ লেপা থেপা হয় একেবাৰে বিন্দুকেইটা ওচৰা-ওচৰি হৈ যায় দেখিবলৈ আমাৰ বেয়া হৈ যাব আমি এনেদৰে ইয়াত দিব লাগে যাতে আমাৰ আধাতকৈ বেছি গ্ৰাফখন আমাৰ কভাৰ হয় ঠিক আছে তেনেহ'লে আমি আটাইতকৈ বেছি 6 আছে আমি দাগকেইটা ইমান মানতে দিলে হ'ব নেকি চাগে নহয়নে 1 2 3 4 5 6 7 এইফালে আমি মাইনাছত লিখিব লাগিব নহয়নে আমি এতিয়া কিমান দৈৰ্ঘ্যই এক একক বুজাব আমি ইয়াত চিহ্নিত কৰি ল'লোঁ মানে আমাৰ সংখ্যা ৰেখাডালত আমি 1 2 3 4 এই দাগবিলাক আমি দি ল'লোঁ এটা কথা মনত ৰাখিবা তোমালোকৰ ভুল হয় মই দেখা পাইছোঁ এই দাগবোৰ দিওঁতে সংখ্যাবিলাকৰ মাজৰ গেপবিলাক সমান হ'ব লাগিব কম বেছি হ'লে নহ'ব সেইটো তোমালোকৰ ভুল হোৱা দেখা যায় গতিকে সমানকৈ সদায় দিব লাগিব মনত ৰাখিবা এতিয়া আমি আহোঁ এই সমাধানকেইটাক বিন্দু হিচাপে তাত আমাৰ সংস্থাপন কৰিব লাগে এতিয়া প্ৰথম আমি এই বিন্দুটোকে সংস্থাপন কৰোঁ 6,1 এই বিন্দুটো মই এইখিনিত লিখি লৈছোঁ এবাৰ 6,1 এই বিন্দুটোকে মই এইখিনিত লিখি লৈছোঁ তেতিয়া তোমালোকক দেখুৱাবলৈ সুবিধা হ'ব এতিয়া ইয়াক আমি বহুৱাব লাগে এতিয়া বিন্দু এটা সংস্থাপন কেনেকৈ কৰে সেইটো অলপমান কৈ দিওঁ মই প্ৰথম বিন্দুটোলে ভালকৈ কৈ দিম চাই ল'বা এতিয়া বিন্দুটোৱে প্ৰথমটো কাৰ মান এইটো xৰ মান এইটো হ'ল y মান হয়নে গতিকে প্ৰথমটো হ'ব x স্থানাংক দ্বিতীয়টো হ'ব y স্থানাংক আমি এই বিন্দুটো পাবলৈ হ'লে আমি সদায় মূল বিন্দুৰ পৰা যাম এইটো আমাৰ মূল বিন্দু নহয়নে এইটো আমাৰ মূল বিন্দুৰ পৰা যাম xৰ যিমান মান আছে x অক্ষ ৰেখাডালৰ দিশত সিমান দূৰত্ব আমি যাম এতিয়া x অক্ষডালৰ দিশ বুলি ক'লে এইফালেও হ'ব পাৰে সোঁফালেও হ'ব পাৰে বা বাওঁফালেও হ'ব পাৰে সোঁফালে আমাৰ ধনাত্মক সংখ্যাবিলাক আছে xৰ মান যদি ধনাত্মক হয় এইটো ধনাত্মক নহয়নে তেতিয়া আমি সোঁফালে যাম যদি ঋণাত্মক হয় বাওঁফালে যাম তাৰপিছত y অক্ষৰ দিশত যোৱা মানে y অক্ষডাল থিয় কৰি থকা নাই জানো গতিকে ওপৰ ফালে যাম নতুবা তলৰ ফালে যাম ওপৰ ফালে ধনাত্মক গতিকে যদি y মান ধনাত্মক হয় আমি ওপৰ ফালে যাম আৰু y মান যদি ঋণাত্মক হয় আমি তলৰ ফালে যাম এতিয়া চোৱা আমি এই বিন্দুটো তাত সংস্থাপন কৰিব লাগে মূল বিন্দুৰ পৰা আমি আৰম্ভ কৰিম নহয়নে চাই যোৱা বিন্দুটো বহুৱাই দেখিল মই বিন্দুটো যদি বহুৱাই দেখাওঁ ভালদৰে বুজি পাই যাবা এইখিনি চোৱা এইখিনি কথা তোমালোকে নৱম শ্ৰেণীতে শিকিছিলা কিন্তু তথাপিতো এবাৰ মই তোমালোকক মনত পেলাই দিছোঁ গতিকে প্ৰথম বিন্দুটোতে ভালকৈ চাই ল'বা এতিয়া আমি xৰ মান 6 গতিকে আমি এইখিনিৰ পৰা আৰম্ভ কৰিম আৰু xৰ মান 6 x অক্ষৰ দিশত আমি 6 একক দূৰত্ব আমি যাব লাগিব এইটো ধনাত্মক গতিকে আমি ধনাত্মক দিশত সোঁফালে যাম 6 নহয়নে গতিকে আমি কিমান যাম 1 একক গ'লোঁ 2 একক 3 একক 4 একক 5 একক 6 একক গ'লোঁ হয়নে আমি এইখিনি পালোঁ গৈ পেলাই x অক্ষৰ দিশত আমি 6 একক গুচি গ'লোঁ এইটো আমাৰ যোৱা হৈ গ'ল তাৰপিছত থাকিলে আমাৰ y মান কিমান 1 গতিকে y অক্ষৰ দিশত আমি 1 একক যাম y অক্ষৰ দিশত মানে হয় ওপৰ ফালে যাম নহয় তলৰ ফালে যাম ধনাত্মক হ'লে ওপৰ ফালে যাম ঋণাত্মক হ'লে তলৰ ফালে যাম এটা ধনাত্মক হয় এইটো নহয় নে গতিকে আমি ওপৰ ফালে 1 একক যাম এটা ওপৰ ফালে 1 একক দৈৰ্ঘ্য
এইখিনিৰ পৰা এইখিনিলৈ একক নহয় জানো গতিকে ইয়াতো সেইখিনিৰ পৰা আমি ওপৰ ফালে এক একক যাব লাগিব মানে এইটো যিমান দৈৰ্ঘ্য যিমান দীঘল সিমান দূৰত্ব আমি যাব লাগিব এইটো আমি চাই ল'ব লাগিব পোনে পোনে মিলাই ল'ব লাগিব প্ৰয়োজন হ'লে আমি এনেকৈ স্কেলডাল দি ল'ম ঠিক আছে এতিয়া আমি এক একক আমাৰ কিমান হ'ব এইটো মই অনুমানত কৈছোঁ আৰু ঠিক এইখিনিলৈকে গৈ এইখিনিলৈকে চাগে হ'ব এক একক নহয়নে এইখিনিতে গৈ পেলাই আমি এই বিন্দুটো পাই যাম নহয়নে গতিকে এই বিন্দুটোৱে হৈ যাব 6,1 হয়নে ঠিক আছে 6,1 100 ধনাত্মক দিশত 6 একক যাম আৰু y +1 গতিকে y তাৰ পিছত y ধনাত্মক দিশত মানে ওপৰ ফালে আমি 1 একক যাম গৈ য'ত পামগৈ সেইটোৱে হ'ব এই বিন্দুটো বিন্দু এটাৰ অৱস্থান আৰু বেলেগ ধৰণে কৰিব আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে আমি বেলেগ এটা পদ্ধতি আছে কিন্তু মই তোমালোকক এই ধৰণে শিকাইছোঁ মই এই ধৰণে সহজ পাওঁ তাৰমানে এতিয়া তেনেহ'লে আমি এই বিন্দুটো আমাৰ বহুৱা হৈ গ'ল এতিয়া মই এইখিনি বহাই দিছোঁ এতিয়া এই বিন্দুটো বহাওঁ 4,3 x দিশত +4 y দিশত +3 আমি সদায় মূল বিন্দুৰ পৰা আৰম্ভ কৰিম এইখিনিৰ পৰা আৰম্ভ কৰিম মনত ৰাখিবা x কিমান +4 গতিকে +4 1 2 3 4 আমি এইখিনি পামগে তাৰ পিছত y কিমান 3 y 3 তাহলে কেনে যাব লাগিব ওপৰ ফালে যাব লাগিব 3 এটো ইমান মত থাকে 1 হ'ব 2 হ'ব 3 এইখিনিতে হ'বগে নেকি এইটো হৈ যাব x 4 y 3 হয়নে এই সমীকৰণটোৰ এই সমাধান বিন্দু দুটা আমি লেখাটোত সংস্থাপন কৰি দিলো এতিয়া আমি সেই দুটা সংযোগ কৰি যিডাল সৰলৰেখা পাম সেইডালে হ'ব ইয়াৰ লেখ নহয়নে বাৰু এতিয়া আমি সংযোগ কৰি দিওঁ মই হাতে টানিলে আজডাল বেকা হ'ব পাৰে গতিকে স্কেল লৈ টানো গতিকে এইটো হৈ গ'ল x + y = 7 এই সমীকৰণটোৰ লেখ এতিয়া আমি এই সমীকৰণটোৰ লেখ আঁকো দুটা সমাধান আমি উলিয়াই থৈছো গতিকে x ৰ মান কিমান 4 y মান 1 x ৰ মান 4 এইখিনিৰ পৰা 4 এইখিনিলৈকে হ'ব আৰু y মান 1 নহয়নে 1 কিমান দীঘল আমি এইটো এইখিনিলৈকে হ'ব চাগে 1 হয়নে এই চোৱাচোন দৈৰ্ঘ্যটো এইখিনি বা এইটো প্ৰয়োজন হ'লে স্কেলে তোমালোকে মিলাই চাই ল'বা এইটো হ'ল 1 এইটো 4,1 তাৰপিছত x ৰ এই বিন্দুটোৰ কাৰণে x 6 y 3 x ত যাব লাগিব 6 নহয়নে এইখিনি গ'ল 6 আৰু y কিমান 3 ওপৰ ফালে আমি যাম 3 এইটো 1 এইখিনি হ'ব চাগে 2 এইটো মিলাই চাই লোৱা তাৰপিছত এইখিনি হৈ যাব 3 হয়নে চোৱা মই বাওঁ ফালৰ হাতখন এইফালে দি আছো গতিকে এইখিনি হৈ যাব আমাৰ 3 এইটো হৈ যাব 6,3 নহয়নে এতিয়া এই বিন্দু দুটা আমি সংস্থাপন কৰিলো এটা বিন্দু এইটো আনটো বিন্দু এইটো এতিয়া এই বিন্দু দুটা আমি সংযোগ কৰি যিডাল সৰল ৰেখা পাম সেইডালে হ'ব ইয়াৰ লেখ সংযোগ কৰি দিওঁ আকৌ স্কেলে ব্যৱহাৰ কৰিম আৰু হাতে টানিলে বেকা হয় এতিয়া এইডাল হৈ গ'ল তেনেহ'লে কাৰ লেখ x - y = 3 এই সমীকৰণটোৰ লেখ মই ইয়াতে লিখি দিছো এতিয়া চোৱা লেখ দুডাল আঁকিব লাগে লেখ আঁকিলো এতিয়া লেখ দুডালে ক'ত কটাকটি কৰিছে বাৰু কটাকটি কৰা বিন্দুটো আমি চাওঁ এইটো নহয়নে এইটো মই ৰঙা চিয়াহীয়ে ঘেৰ দি দিছো এতিয়া এই বিন্দুটোতে দুয়োডাল ৰেখাই কটাকটি কৰিছে এতিয়া এই বিন্দুটোৰ স্থানাংকটো কিমান এই বিন্দুটো পাবলৈ আমি x ত কিমান যাব লাগিব 1 2 3 4 5 এইখিনিলৈকে গ'লে হ'বনে গতিকে x হ'ব 5 মই এইখিনিতে প্ৰথমতে x টো তেনেহ'লে লিখি দিওঁ x হ'ব 5
আৰু তাৰ পিছত ওপৰ ফালে যাম ওপৰ ফালটো y হয়নে ওপৰলে কিমান যাব লাগিব 2 যাব লাগিব নহয়নে 1 ইমান মানে হ'ব এটো 2 হ'ব হয়নে গতিকে এটো হ'ব 2 লেফট দুটালে কটাকটি কৰা বিন্দুটো স্থানাংক হৈ গ'ল তেনেহলে 5,2 আৰু এইটোৱে হ'ল এই সমীকৰণজোৰৰ সমাধান গতিকে এইটোৱে হ'ল এই সমীকৰণজোৰৰ সমাধান তাৰ মানে x ৰ মান 5 আৰু y মান 2 হেতুই হ'ব এই সমীকৰণজোৰৰ সমাধান মানে উমৈহতীয়া সমাধান নহয়নে মই এখিনি আবার লিখি দিও তেনেহলে গতিকে সমীকৰণজোৰৰ সমাধান হৈ গ'ল x ৰ মান 5 y মান 2 গতিকে যে লৈখিক পদ্ধতিৰে সমীকৰণ এজোৰৰ সমাধান নিৰ্ণয় কৰা মানে আমাৰ কামটো হ'ল সমীকৰণজোৰৰ লেখ অঙ্কন কৰা আৰু লেখ দুটালে কটাকটি কৰা বিন্দুটোৰ স্থানাংক উলিওৱা আৰু সেই স্থানাংকটোৱে হ'ল আমাৰ সমাধান এতিয়া কোৱাচোন বাৰু লেখ দুটালে যদি কটাকটি নকৰে মানে এনেকুৱা যদি সমান্তৰাল লেখা হয় তেতিয়া কি হ'ব তেতিয়া সমীকৰণজোৰৰ কোনো সমাধান নাথাকে মই আগতে আলোচনা কৰিছিলো যদি এডাল আন্দাৰ ওপৰত মিলি যায় তেতিয়া কি হ'ব তেতিয়া এডালত থকা প্ৰতিটো বিন্দুৱে আন্দালত থকা বিন্দু হ'ব তেতিয়া সমীকৰণজোৰৰ অসংখ্য সমাধান মানে অসীম সংখ্যক সমাধান থাকিব নহয়নে বাৰু গতিকে এইটোৱে হ'ল লৈখিক পদ্ধতিৰে এজোৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ সমাধান নিৰ্ণয়